everyone, friends. Etu festive season aru poitike nijor ghor bor dhuniya koi decor korise, nijor balcony, nijor veranda bor bahut dhuniya ke sajaise. Moi bahut dinor por bhabi asilo je moi eta veranda makeover video eta korim. কিন্তু তেনেকুৱা সময় পোৱা নাছিল কিন্তু এই পূজাৰ ভেকেশ্যনে মোক যথেষ্ট সময় দিলে আৰু সেইবাবে ভাবিলোঁ এটা ভেৰাণ্ডা মেকআপৰ ভিডিঅ' এটা কৰোঁ যদি আপোনালোকৰ মোৰ এই ভেৰাণ্ডা মেকআপৰ ভিডিঅ'টো ভাল লাগে আৰু যদি হেল্পফুল বুলি ভাবে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে এই ভিডিঅ'টোত লাইক কমেণ্ট কৰিব আৰু আপোনালোকে নিশ্চয় জানে আমাৰ চেনেলটোৰ নাম হৈছে অসমীয়া বোৱাৰী চেফিন তেন্তে পলম নকৰি আহকচোন আগবাঢ়ো আজিৰ ভিডিঅ'টোলৈ তো এইখন হৈছে আমাৰ সৰু ভেৰাণ্ডাখন ইয়াতে আগে মই কিছুমান প্লান্টছ ৰুই থৈ দিছিলোঁ এনেদৰেই সাধাৰণভাৱে ৰুই থোৱা আছিল তো এইবাৰ ভাবিলোঁ এইখন অকণমান সজাই তোলোঁ ইয়াৰ বাবে প্ৰথমে মই আমাৰ পুৰণা এখন বেটৰ চেণ্টাৰ টেবুল আছিলে সেইখনৰ ৰং বলি যোৱাৰ বাবে ইয়াত ভাবিলোঁ এটা লাইট পেইণ্ট এটা কৰি দিওঁ আৰু মই ইয়াৰ বাবে ল'লোঁ লাইট উডেন কালাৰ যিটো সেইটো ব্যৱহাৰ কৰি ইয়াক পেইণ্ট কৰিলোঁ চেণ্টাৰ টেবুলখন পেইণ্ট কৰা ইয়াৰ পিছত মই ৱালত পেইণ্টিং লগাম বুলি ডিছপ'জেবল কিছুমান প্লেট আছিল তো সেইবোৰত কিছুমান এনেধৰণৰ স্প্ৰে কৰি কিছুমান খাবৰ নিচিনা প্ৰস্তুত কৰিছোঁ সেনেকুৱা কৰিলোঁ আৰু তাতে তাৰে এখনৰ বাবে মই এনেধৰণৰ পাইন ট্ৰি এটা ডাল লৈ ইয়াক এনেদৰে স্প্ৰে কৰি কালাৰ কৰি ল'লোঁ গল্ডেন কালাৰ আৰু ইয়াক আগতে কৰি লোৱা থাৰ্মোকলৰ যিখন স্প্ৰে কৰা প্লেট আছিল সেইখনত মই ইয়াক প্লেচ কৰি দিলোঁ এনেধৰণে ডাবল চাইডৰ টেপ লগাই লৈ আৰু ইয়াৰ পিছত মই চেণ্টাৰ টেবুলখন সজাব গ'লে এটা পুৰণা আমাৰ কেটলি আছিলে তো সেইটো কালাৰ কৰি দি দিলোঁ তাতে অলৰেডি ফুল লগাই থোৱাই আছিলে কিছুমান চেকুলাণ্ট প্লাণ্ট এটা লগাই থৈছিলোঁ তো সেইটোত মই কালাৰ কৰি দি দিলোঁ এতিয়া মই বেৰাণ্ডাৰ ৱালত ষ্টিক কৰিবলৈ এটা কুটা আৰ্ট এটা কৰি লওঁ বুলি এখন কুটা এখন পেইণ্ট কৰিলোঁ এই বাৰু পেইণ্টটো কেনেকুৱা হৈছে সেইটো আপোনালোকে মোক কমেণ্ট কৰি জনাব মই অত্যন্ত সুখী হ'ম
কোলাখনত আৰ্ট কৰা কমপ্লিট হৈ গ'ল আৰু এতিয়া মই এই কোলাখনৰ পিছপিনে এটা ডাবল চাইডাৰ টেপ লগাই দিছোঁ আৰু ইয়াৰ জৰিয়তে মই ইয়াক ৱালত ষ্টিক কৰিম। ইয়াৰ লগে লগে মই আগে কিছুমান ডিছপ'জেবল প্লেটত কিছুমান এনেধৰণৰ পেইণ্ট কৰি থৈ দিছিলোঁ ইয়াৰ আগেয়ে। আপোনালোকে যদি ইচ্ছা কৰে তাৰে লিংকটো মই মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দি দিম, সেইটো চাই ল'ব পাৰিব। এনেধৰণে ডিছপ'জেবল প্লেটত কৰা পেইণ্টসমূহ মই ডাবল চাইডাৰ টেপৰ সহায়ত এনেকৈ ৱালত ষ্টিক কৰি দিলোঁ। এতিয়া এখন কাৰ্পেট মই এনেধৰণে ফ্ল'ৰত পাৰি দিলোঁ। এতিয়া মই বেৰাণ্ডাৰ এটা কোণত বেডৰ সেই চেণ্টাৰ টেবুলখন প্লেচ কৰি দিলোঁ আৰু ইয়াতে মই টেবুলখন ডেক'ৰ কৰি দিলোঁ কিছুমান প্লাণ্টছৰ সহায়ত। এতিয়া ছিটিং এৰিয়া ছেটিং কৰিবৰ বাবে মই এখন বেডৰ চোফা ইয়াতে প্লেচ কৰি দিলোঁ আৰু এতিয়া দেখিলোঁ যে ইয়াতে অকণমান ঠাই খালী আছে, তো আৰু এই খালী ঠাইখিনি পূৰাবলৈ মই ভাবিলোঁ গ্ৰীণ প্লাণ্টছতকৈ আৰু উপযুক্ত একোৱেই হ'ব নোৱাৰে, তো সেইবাবে কেইজোপামান প্লাণ্ট মই ইয়াতে থৈ দিলোঁ আৰু ইয়াৰ পিছত মই এফালৰ পৰা গ্ৰীণ প্লাণ্টছবোৰ বেৰাণ্ডাখনত সজাই দিলোঁ। এয়া মোৰ বেৰাণ্ডা মেকঅভাৰৰ এই ভিডিঅ'টো কমপ্লিট হ'ল। মোৰ বেৰাণ্ডাখন সজোৱা হৈ গ'ল। এয়া ৱালত মই এনেধৰণে কিছুমান আগে কৰি থোৱা আছিলে এইবোৰ কিছুমান ৱাল হেংগিং সেইবোৰ ইয়াতে আঁৰি দিলোঁ, লগতে নতুনকৈ আজি এইখিনি কৰিলোঁ। তো ফ্ৰেণ্ডছ, আমাৰ এই বেৰাণ্ডা মেকঅভাৰ ভিডিঅ'টো আপোনাৰ কেনেকুৱা লাগিল সেইটো আমাক কমেণ্ট কৰি জনাব নাপাহৰিব আৰু আগলৈ নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম। আজিলৈ আহিছোঁ, বাই।